Hello guys, স্বাগত জনাইছোঁ মোৰ এই 4 মিনিট ব্লগটোলৈ আৰু আজি আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ দেখুৱাই আছিলোঁ বিশ্বনাথ চাৰিআলি গেৰুৱাবাৰী গাঁৱৰ শিমলুগুৰি ৰাস মহোৎসৱত কেনেকুৱা পৰিৱেশ হৈ আছে আপোনালোকক যে দেখুৱাইছিলোঁ তাৰ আপোনালোকক বাহিৰৰ দৃশ্যখিনিহে দেখুৱালোঁ আজি আপোনালোকক ভাবিছোঁ অকণমান ৰাসখন অকণমান দেখুৱাই দিওঁ বুলি তেনেহ'লে ব'লক আজি ভিডিঅ' বেছি নকৰা আৰম্ভ কৰোঁ তেনেহ'লে ব'লক গাই আপোনালোকে দেখিবলৈ পাইছে আমি আহিয়ে দেখিবলৈ পাইছোঁ এই আকাশ বন্তি হৈ আছে তেন্তে ৰাইজসকল বাই বাই।